আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সকলো কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আজি মোক ভাৰতীয় জনতা পাৰ্টি হিচাপে দি মোক জাতীয় কংগ্ৰেছ পাৰ্টি হিচাপে দি মোক মহিলা কেণ্ডিডেট হিচাপে দি ঘোষণা কৰিছে। সেয়েহে মই ৰাইজৰ পৰা মই সহযোগিতা বিচাৰি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আশা কৰিছোঁ আৰু সদায় মই ৰাইজৰ লগত সহায় কৰিম থাকিম। এইখিনিয়ে মোৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আমাৰ বিভিন্ন এটা পৰ্যায়েৰে আজি গৈবাৰী এই সমষ্টিত আমাৰ ৰুমি সিনহা মুছাহাৰী বাইদেউক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় আৰু আজি আমি নমিনেশ্যন ফাইল কৰিয়ে এই ওলাই আহি 1 মিনিট আপোনাৰ সন্মুখত থিয় হৈছোঁ আৰু আমি এটা বিপুল ভোটত জয়লাভ কৰাৰ সম্পূৰ্ণ আমি আশাবাদী আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ অফিচৰ পৰা মাৰ্চ কৰি ইয়ালৈকে ওলাই আহিছোঁ আৰু এক বিশাল জনসাধাৰণ আমাৰ লগত ৰুমি বাইদেউৰ লগত আমাৰ লগত আহি ইয়াত উপস্থিত হৈছে। মই আপোনাসবক সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছক অনাগত ভৱিষ্যতত 2026ত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ হোৱাটো খাটাং। জনসাধাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব বিচাৰিছে আৰু বিটিআৰত আমি আশা কৰোঁ ভাৰতীয় জাতীয় কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠভাৱে এই নিৰ্বাচনত যাতে আমি জয়লাভ কৰিব পাৰোঁ। এটা শক্তিশালী বিটিআৰ ভাইসকলৰ আমাৰ জনসাধাৰণৰ মনে বিচৰা বিটিআৰ আমি যাতে গঢ়ি তুলিব পাৰোঁ আৰু আপোনালোক সকলোৱে যাতে আমাক আজি আমাৰ ইয়াত আমাৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী আমাৰ ছেক্ৰেটাৰীদ্বয় আমাৰ গোটেই ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট আমাৰ গোটেই লিডাৰশ্বিপ আমাৰ আজি একেলগে আমাৰ সন্মুখতে সকলো উপস্থিত আছে। আমি সকলোৰে হৈ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ৰুমি সিনহা বাইদেউ এজনী মহিলা প্ৰাৰ্থী আৰু জনসাধাৰণৰ লগত থাকে আৰু যাতে শক্তিশালীভাৱে এই সমষ্টিটোক গৈবাৰীক প্ৰতিনিধিত্ব কৰিব পাৰে। ধন্যবাদ। আপোনালোকে লক্ষ্য কৰিছে ইয়াতে 3টা পাৰ্টিৰে আজি নমিনেশ্যনত আপোনালোকে লক্ষ্য কৰিছে UPPL, BPF, ভাৰতীয় জাতীয় কংগ্ৰেছ। এতিয়ালৈকে আৰু পাৰ্টিবিলাক আমি লক্ষ্য কৰা নাই, আমি ৰাস্তাতে দেখা পাইছোঁ। কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছে সাংঘাতিকভাৱে যুদ্ধ কৰিব আৰু জয়লাভ কৰিব আৰু আমাৰ তেওঁলোকে যদিও একফালে মিলি থকা বুলি কয় একফালে কাজিয়া কৰে কিন্তু তেওঁলোকতো দুখন হাতৰ এটাই পিঠি, দুইটাই বিজেপিৰ পাৰ্টি। তেওঁলোক দুইটাই বিজেপিৰ পাৰ্টি। UPPL একফালে, BPF একফালে, ভাৰতীয় জাতীয় কংগ্ৰেছ এককভাৱে খেলিছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰমোদ বড়ো ডাঙৰীয়াক এইবাৰ দেখাই দিব ভাৰতীয় জাতীয় কংগ্ৰেছ শক্তি কি, তাৰ কাৰণে সাজু থাকক। বিজেপিয়ে কৈছে যে আপোনালোকে নতুনকৈ ইয়াত আহিছে, এইটো তেওঁলোকেতো কৈয়ে থাকে। তেওঁলোকে প্ৰথমে এওঁলোকৰ লগত মাৰ্চ কৰিছিল। প্ৰথমে BPF বনালে, BPFক ছাইড কৰিলে, UPPL বনালে, এইবাৰ বিজেপিয়ে কেণ্ডিডেট দিলে। তেওঁলোকে য'ত থাকে তাতেতো পাৰ্টিটো নিজে গাইব হৈ যায় আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এইটো কেৰেক্টাৰ নাই, আপোনালোকে ভালদৰে জানে। গতিকে আপোনালোকে সন্মুখ সমৰত আমাৰ যুদ্ধ হ'ব আৰু এই যুদ্ধ একেবাৰে আমি সাংঘাতিকভাৱে এইবাৰ BTC চিফক আমি বুজাই দিম আৰু তেওঁ বুজি পাব আৰু তেওঁক আজি আমাৰ এই কেণ্ডিডেট আমাৰ নমিনেশ্যনৰ পৰাই তেওঁ বুজি পালে আৰু গোটেই বিটিআৰতে বুজি পাব। তেওঁ সাজু থাকক। কিমানখন আসন বুলি নিশ্চিতভাৱে আমি আপোনালোকে লক্ষ্য কৰিছে আমি কিমান সুন্দৰকে বিটিআৰত গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৱে কৈছিল আমাৰ কেণ্ডিডেট নাথাকিব, বহুতে কৈছিল কেণ্ডিডেট গুচি যাব, কিন্তু কেণ্ডিডেট আমাৰ ৱেটিঙত আছিল বহুতে। আজি নহ'লে আমি ইমানকৈ এনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছে কেনেকৈ টিকট দিব পাৰিলোঁ হয়। আমি সংখ্যাগৰিষ্ঠভাৱে বিটিআৰ এইবাৰ দখল কৰিম, আমি সংখ্যাগৰিষ্ঠভাৱে বিটিআৰত চিট দখল কৰিম। গৃহ সমষ্টি বুলি ক'লেতো তেওঁক তাতে কি হেৰি দিয়া আছে নেকি, তেওঁক একদম পূৰা ম্যাদী পাট্টাৰ চিল মাৰি দিয়া আছে নেকি? এইটোতো কথা নহয়, জনসাধাৰণৰ কথা। জনসাধাৰণে যাক বিচাৰিব, জনসাধাৰণে যি নেতৃত্ব বিচাৰিব সিয়ে জয়লাভ কৰিব আৰু আজি জনসাধাৰণৰ মাজত ভাৰতীয় জাতীয় কংগ্ৰেছে শক্তিশালী ৰূপত এক প্ৰতিষ্ঠা লাভ কৰিছে আৰু আপোনালোকে নিশ্চয় আমাক এই ক্ষেত্ৰত আগুৱাই লৈ যোৱাত নিশ্চয় আপোনালোকে সহায় কৰিব।